Hey everyone, আজি মাংস বনাম বুলি ভাবি মাংসখিনি প্ৰথমতে মেৰিনেট কৰি ল'লোঁ। তাৰ কাৰণে মই অকণমান হালধি, নিমখ আৰু জিৰা গুড়ি, তাৰ পিছত ধনিয়া গুড়ি আৰু ৰেড চিলি পাউডাৰ দি পেলাই ধুনীয়াকৈ মাংসখিনি মেৰিনেট কৰিম বুলি লৈ ল'লোঁ। আৰু তাতে অকণমান টমেট' চচ দিছোঁ আৰু অকণমান নেমু টেঙাৰ ৰস দিছোঁ। আৰু আজি দৈ নাছিলে কাৰণে তাতে মই ভাবিলোঁ 2 টোপালমান গাখীৰকে দিওঁ। আপোনালোকে বাৰু কেতিয়াবা গাখীৰ দি পাইছেনে? তাৰপিছত মাংসখিনি মেৰিনেট কৰি মই ধুনীয়াকৈ 1 ঘণ্টামান ঢাকন দি ৰাখিলোঁ। তাৰপিছত কেৰাহীত তেল গৰম হ'বলৈ দিলোঁ, তাতে অকণমান চেনি দিলোঁ অকল ৰংটোৰ কাৰণে। তাৰপিছত মই পিঁয়াজ আৰু কেঁচা জলকীয়া দি পেলাই খুব সুন্দৰকৈ ভাজিলোঁ। তাতে আদা নহৰু পেষ্ট দিছোঁ। তাৰপিছত ইয়াতে দিছোঁ চিকেন মছলা। যিহেতু আজি চিকেন বনাম সেইকাৰণে চিকেন মছলাই দিলোঁ। তাৰপিছত মই মেৰিনেট কৰি থোৱা মাংসখিনি কেৰাহীটোত ধুনীয়াকৈ ঢালি দিলোঁ। ঢালি পেলাই অলপ সময় কিছু সময় ভাজি উঠাৰ পিছত তাত মই কাটি থোৱা আলুখিনি দি দিলোঁ। তাৰপিছত অকণমান হালধি দিলোঁ। হালধি দি পেলাই ধুনীয়াকৈ ঢাকন মাৰি দিলোঁ। অকণমান সিজি যোৱাৰ পিছত ঢাকনখন খুলি লৈ তাত মই আকৌ এবাৰ ভালকৈ লৰচৰ কৰি দিলোঁ। লৰচৰ কৰি আকৌ ঢাকন দি দিলোঁ। ঢাকন দি ধুনীয়াকৈ পানী দি পেলাই উতলিবলৈ দিলোঁ। লাষ্টত মই তাত ধুনীয়াকৈ কাটা ধনিয়া দি পেলাই মাংসখন উতলিবলৈ দিলোঁ। দি পেলাই এয়া আজি মোৰ ধুনীয়া ভাতৰ থালিখন প্ৰস্তুত হৈ গ'ল। আৰু আজি দুপৰীয়া এনেকৈয়ে খালোঁ। আপোনালোকে বাৰু কেনেকৈ চিকেন খাই ভাল পায় এটা কমেণ্ট কৰি জনাবচোন। আজিলৈ আহোঁ, বাই।